আসামৰ বিষয়ে কেইটামান কুৱেশ্যন দিম ঠিক আছে প্ৰথম কুৱেশ্যনটো হৈছে হস্তি বিদ্যাৰ নামখন কোনজন ৰজাৰ শাসনকালত কোনজন আহোম ৰজাৰ শাসনকালত ৰচনা কৰা হৈছিল মই অপচন দিম ভাবিছিলো ঠিক আছে শুদ্ধ উত্তৰ জানো তো ভাই ওকে প্ৰথম অসমীয়া কালাৰ ফিল্ম কি আছিল মানে ৰঙীন ৰঙীন কি ক'ব ভাই আরে জানো কি ৰঙীন ছবি ভাই দিয়া শুদ্ধ উত্তৰ কোনে প্ৰথমতে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল অপচন লাগিব নেকি অনন্ত কণ্ডলী ৰাম সৰস্বতী ভট্টদেৱ মাধৱ কণ্ডলী মাধৱ কণ্ডলী তাৰপিছত বনফুলখন হৈছে প্ৰথম অসমীয়া পৈতৃক বুক যিখনে সাহিত্য একাডেমি পুৰস্কাৰ পাইছে আৰু সেইখন কোনে ৰচনা কৰিছিল চন্দ্ৰকুমাৰ বৰা নহয় এইটো হৈছে যতীন্দ্ৰনাথ দুৱৰা বিহগী কবি ৰঘুনাথ চৌধুৰী আকৌ মোৰ কুৱেশ্যনটো হৈছে প্ৰথম চিভিল চাৰ্ভেণ্ট অফ আছাম কোন আছিল অসমৰ প্ৰথম প্ৰশাসনিক বিষয়া কোন আছিল শুদ্ধ উত্তৰ দেওলাংখুই কিতাপখন কোনে ৰচনা কৰিছিল এখন এখন উপন্যাস হয় আৰু এখন আছে গোভা ৰজাৰ ওপৰত মানে তিৱা বা লালুং জনগোষ্ঠীৰ ওপৰত ৰচনা কৰা হৈছে অপচন দিছো নিৰ্মল প্ৰভা বৰদলৈ অনুৰাধা শৰ্মা পূজাৰী মাইনী মহন্ত ৰীতা চৌধুৰী অবভিয়াছলি ৰীতা চৌধুৰী নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰৰ ওপৰত অৱস্থিত অপচন লাগিব নেকি নীলাচল চিত্ৰাচল শুদ্ধ উত্তৰ পথৰুঘাটৰ ৰণ কোনডোখৰ জেগাত মানে এতিয়া কোনডোখৰ ডিষ্ট্ৰিক্টৰ কোনখন জিলাৰ অন্তৰ্গত পথৰুঘাটৰ ৰণ যোনডোখৰ জেগাত হৈছিলে সেই জেগাডোখৰ কোনখন ডিষ্ট্ৰিক্টৰ অন্তৰ্গত নগাঁও গোৱালপাৰা দৰং শিৱসাগৰ ভুল উত্তৰ হৈছে দৰং শংকৰদেৱৰ আটাইতকৈ সৰু ৰচনাখনৰ নাম কি মানে কিতাপখনৰ চবতকে অকণমানি কিতাপখনৰ নাম অপচন দিছো কীৰ্তন গুণমালা দশম কালিয়া দমন গুণমালাখন একে ৰাতিৰ ভিতৰতে ৰচনা কৰিছিল বুলি কোৱা হয় অসমীয়া গদ্য সাহিত্যৰ জনক কোন শুদ্ধ উত্তৰ ভট্টদেৱৰ প্ৰকৃত নাম কি ভট্টদেৱৰ প্ৰকৃত নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য প্ৰথম অসমীয়া দৈনিক বাতৰিখনৰ নাম কি বাতৰি কাকতখনৰ নাম কি এইটো হৈছে দৈনিক বাতৰি ঠিক আছে আজিলৈ হ'ব তই আৰু বহুত পঢ়িবলৈ লাগিব এনেকৈ তই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড একো পাছ নকৰিবি আৰু পৰীক্ষা দিবলৈ মন আছে যদি ভালকৈ পঢ়া শুনা কৰিবি দেই ঠিক আছে